কিজানি ইয়াতে যাৰ লগত যদি ভাল পাই থাকে কোনোবাই ইয়াতে লিখি দিলি কিজানি ফলি যায় কিজানি সেইকাৰণে লিখি থৈ জানিছ আৰু মাত্ৰ 2 মিনিট আছে 12 বাজিবলৈ আৰু এতিয়া মানে কেক কাটিম আৰু এইফালে দেখুৱাই আছো ডেকোৰেশ্যন থেংক ইউ সো মাচ থেংক ইউ সো মাচ আৰু এইফালে আছে মিঠাই আৰু এইফালে ধুনীয়া কেক হেপী বাৰ্থডে প্ৰসেনজিৎ থেংক ইউ সো মাচ সকলোকে ডেকোৰেশ্যনটো দেখুৱাই লৈছোঁ আৰু এতিয়া এইবিলাক ৰেডি কৰিব লাগে আৰু কেক কাটিব লাগে Happy birthday to me. Oh my god! Wow! Guys, মানে এই শটটো ৰৈ গ'ল মানে এইটো কোনো ফুটাব পৰা নাই সেইকাৰণে মই ফুটাই আছো মোৰ বাৰ্থডে মই ফুটাও Happy birthday to me. Oh no. কি হলো খুলে নাকি? Happy New Year. A few moments later. No. কোনে কি গিফট দিবি দে সোনকালে দে ওকে এইফালে সুৰজ দিছে থ্যাংক ইউ সো মাচ আৰু এইফালে ভৰ্তি দিছে কেনে লাগিছে এইটো বাৰু আনবক্সিং কৰি দেখুৱাই আছো আপোনালোকক থ্যাংক ইউ সো মাচ কেক কটা হৈ গ'ল আৰু এতিয়া মানে ৰসগোল্লাটো খাই মানে এন্ডিং হ'ব আৰু শৰ্ট ফুটাবলৈ আছে শৰ্ট মানে 12 শৰ্ট আছে ইয়াত আৰু ফুটাব লাগে ফুটাব কোনে বিশালে হয় ফুটাই না দেখোন ডেমেজ নেকি হ্যাপি নিউ ইয়াৰ হ্যাপি নিউ ইয়াৰ এটা ফুটাই দি তই এই ভয় লাগে কিয় এই নাজানো দি চলা মুখ জ্বলাও না এটা মই এটা জ্বলাও জ্বলা দে হ'ব দে এই মাগো গাইস ও মাগো টুরু লাভ হয় নাকি ও 1 2 3 হ্যাপি নিউ A few moments later. আৰু মোক এইটো খুব প্ৰয়োজন হৈ আছিল মানে মোৰ যিটো OnePlus-ৰ 10R মডেল মোবাইলটো হেতুত মানে কি ইয়াৰফোনৰ জেকটো নাই মানে এতিয়া OnePlus এইটো ল'বলৈ মোক বাধ্য কৰি দিলে মই ল'ম বুলি ভাবি আছিলোঁ তো ভণ্টিয়ে এতিয়া উপহাৰ দি দিলে থেংক ইউ সো মাচ ভণ্টি আৰু এটা আনবক্সিং কৰোঁ আৰু এইটোৱে মেইন বস্তুটো অলপ পিছত দেখুৱাই আছোঁ আৰু কি আছে চাওঁ নথিপত্ৰ গাইড বুক ইয়াত আছে এটা ষ্টিকাৰ আৰু ইয়াত চাগে চাৰ্জাৰ আছে ইয়াত আছে চাৰ্জাৰ কেবল এইটোৱে মেইন বস্তুটো কানেক্ট কৰি দেখুৱাই আছোঁ মানে এইটো ডাইৰেক্ট কানেক্ট হৈ যায় মানে এইটো ইয়াত ব্লুটুথ অন কৰিলেই হ'ল ইয়াৰটপছ Many unbearable hours later. Hey guys, welcome back to my YouTube channel Prosenjit vlog guys. সকলোকে নৱবৰ্ষৰ শুভেচ্ছা দিছিলোঁ আৰু আজি আহিছোঁ হিৰম্বা বাথৌ মন্দিৰ মানে খৈৰাবাৰী আৰু এতিয়া মামী পূজা দিবলৈ গৈ আছে বিৰাজৰ নামত আৰু এতিয়া মানে হিৰম্বা বাথৌ মন্দিৰৰ পিছফালে আছোঁ মানে ইয়াত বগৰী গছ এটা আছে ধুনীয়া ইয়া বগৰী খাবি পারবা পারো না ভাজা পাৰ্চন পাৰ খাওঁ পকিছে নেকি আৰু মন্দিৰত সোমাওঁতে এখন বুক দেখা পাব ইয়াতে মানে আপোনাৰ নাম এড্ৰেছ আৰু কমেণ্ট এটা দি দিব কমেণ্ট এণ্ড এডভাইচ তো মই ইয়াত লিখি দিছোঁ আৰু ইটছ এ ভেৰি পিচফুল প্লেচ কমেণ্ট কি দিলি Nice and very beautiful place around the temple. May God bless all of you. ইফালে একো কমেণ্ট নিদিওঁ কমেণ্ট Comment nalai. দিছো মই নাইস প্লেস Wow, nice place. ইয়াতে আছে কিমান প্লাস জি লিখা আছে জে প্লাস ডি এস প্লাস ভৰ্তি হৈ আছে পুৰা এস প্লাস কি ডি বাগিটাত আৰু Hey, auto full লাগছে. ইমান সৰ কেনে লিখছে
বাপৰে খাই কাম মানে জাগা নাপালে সেইকাৰণে ইয়াতে লিখি দিলে আৰু ফল হয় সি ওপৰত কি লিখিছে আকৌ আৰু এটা চানা এইফালে জাগা নাপালে কাৰণে আগৰটোত কালাৰ কৰি তাৰপিছত ওপৰত লিখিছে মানে কিজানি ইয়াতে যাৰ লগত যি যদি ভাল পাই থাকে কোনোবাই ইয়াতে লিখি দিলি কিজানি ফলি যায় কিজানি সেইকাৰণে লিখি থৈছে জানিছ আৰু ইয়াৰ পৰা চাওক হিৰম্বা বাথৌ মন্দিৰৰ ভিউ বিৰাজে প্ৰসাদ খাই আছে প্ৰসাদ হাই গাইছ আৰু আমি সকলোৱে মিলি নতুন বছৰ উপলক্ষে বাথৌ মন্দিৰত ফুৰিব আহিলোঁ ৰাতি মানে দেৰিকৈ শুলোঁ খানা চানা খাই বাৰ্থডে চেলিব্ৰেশ্যন কৰি সেইকাৰণে ৰাতিপুৱা দেৰিকৈ উঠিলোঁ ৰাতি শুতে আমাৰ 1-1:30 মানছে 1:30 বাজিছে তাৰপিছত উঠোতে দেৰি হ'ল ৰেডি চেডি হৈ আহিলোঁ এতিয়া হিৰম্বা বাথৌ মন্দিৰ ফুৰিবলৈ এইফালে চাওক এটা ডাঙৰ কাছ মুড়ি খাই আছে মুড়ি এইফালে চেল্ফি উঠি আছে মামী আৰু ভণ্টিয়ে মানে এইটো ভিউ পইণ্ট হয় পুখুৰীত পানী বেছি থাকিলে ভাল লাগে মাছকেইটা ওলাই আহে পূজা শেষ হ'ল এতিয়া চবেই মিলি ইয়াতে অলপ বহি কথা চথা পাতি আছোঁ প্ৰসাদ চসাদ খালোঁ আৰু মানে আজি নতুন বছৰ উপলক্ষে ফুৰিব আহিলোঁ খৈৰাবাৰী হিৰম্বা বাথৌ মন্দিৰ মানে আগতে এবাৰ মামীহঁতে আহিছিল তেতিয়া মানে বিৰাট সৰু আছিল মানে ইয়াৰ অলপ বেমাৰ চেমাৰ হৈ আছিল সেইকাৰণে মামী ভাবিছিল যে আৰু এবাৰ আহিব তো ইয়াত মানে এটা ইয়াৰ মানসিক কৰিছিল আৰু পূজা দি যাব বুলি তো সেইকাৰণে মামীহঁতে আহিলে আমি একেলগে আহিলোঁ চবেই নতুন বছৰ উপলক্ষে অলপ ফুৰি গ'লোঁ ফটো চটো উঠালোঁ চবেই মিলি নে কি এতিয়া পূজা চূজা দিলোঁ এতিয়া বাহিৰত যাওঁ ফুচকা চুচকা খাওঁ এতিয়া ভোক লাগিছে নেকি ফুচকা খালে পেট ভৰিব ফুচকা খালে পেট ভৰিব পেট নভৰা বেলেগ কিবা খাব লাগিব ফুচকাটো মানে প্ৰথম আৰু মেইন আৰু চবেই ফুচকা প্লেট লৈ ৰখি আছোঁ মুখৰ পানী ওলাই গৈছে এতিয়ালৈকে দিয়াই নাই সোনকালে দাদা মুখৰ পানী ওলাই গৈছে দেখা গাইছ ইমান টাইম ৰখি মানে আহিল মজা